নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান ডিগ্ৰীপাৰ ৰাসখোলাত। মানে ৰাস হোৱা নাই, হ'ব আৰু 2-3 দিনমান আছে। কিন্তু এতিয়া এইবাৰ মানে বেলেগতকৈ বেলেগ, এইবাৰ অলপ ৰাসৰ প্ৰস্তুতিটো অলপমান বেলেগ ধৰণৰ। আগতীয়াকৈ অলপমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ৰাসৰ বা মানুহৰ ৰাস হ'ব, প্ৰত্যেকবাৰে হয়, কিন্তু এইবাৰ জোখতকৈ বেছি ভাল আৰু আপোনালোকক দেখুৱাম। কিন্তু এইটো চাওক, মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে। ৰাস হ'লে আৰু কিমান ধুনীয়া লাগিব চাওক। আহিব আপোনালোকৰ সকলো ৰাস চাবলৈ। এয়া দৰং জিলাৰ ডিগ্ৰীপাৰত হ'ব। এয়া চাওক, মোৰ পিছফালে চাওক, ইমান ধুনীয়া মন্দিৰ, ধুনীয়া একদম কি ধুনীয়াকৈ সজাইছে। আৰু এইবাৰ আপোনালোকক দেখুৱাম মূৰ্তিবিলাক তেনেকৈ দেখুৱাই দিছোঁ, আপোনালোকে আহিলে চাব। কিন্তু ৰাস নোহোৱাকৈ আগতীয়াকৈ সম্পূৰ্ণ নেদেখুৱাওঁ। এয়া চাওক, অলপ অলপ দেখুৱাই দিছোঁ, তেনেকৈ ভালেখিনি আছে বাৰু, আপোনালোকে চাব ৰ'ব। আৰু বন্ধুসকল, এইবাৰ ফাৰ্ষ্ট মাতিছে আনন্দ মেলা, মানে বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰখিনিও উঠে বাৰু। গোপাল গোৱালি পাৰাতে নাচে, চৰণ চলাই নুপুৰ বজাই, মধুৰ মধুৰ হাসে, গোপাল গোৱালি পাৰাতে নাচে, গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ, গোপাল গোৱালি পাৰাতে নাচে, চৰণ চলাই নুপুৰ বজাই, মধুৰ মধুৰ হাসে, গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ, গোপাল গোৱালি পাৰাতে নাচে, ধতি কতি কাছনি কাছিয়া, আগ পাচোলাহে চাৱে, বালকে ৰভাব দেখিয়া কানাই, গোপীৰ মন ভোলাৱে, গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ, গোপাল গোৱালি পাৰাতে নাচে। গোৱালি হৰি নাচিবৰ কথা, পহাৰ পেলাই তবৰন্তে যায়, কৃষ্ণ কবিহীন কথা, গোপাল গোৱালি পাৰাতে নাচে, হ'ব গোপী মিলি বাৱে হাত তালি, বোলে ভাল কৰি নাচা, হাতে তাৰ খাৰু দিব চিনি নাৰু, বাপু পুৰি তোৰ বাঞ্চা, গোপাল গোৱালি পাৰাতে নাচে প্ৰাণ, গোপাল গোৱালি পাৰাতে নাচে।
পীৰ বচনে বৰলো ভপাই আচল নানান বাবে কহয় মাধৱ গতি নাই ভজ গোবিন্দৰ পাৱে গোপাল গোৱালি